জুমৰমুৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিকে প্ৰমুখ্য কৰি সকলো সদস্যকে আদৰণি। আজি বামুণী মণ্ডলৰ অন্তৰ্গত জুমৰমুৰ গাঁও পঞ্চায়তৰ সদস্যসকলক কাৰ্যালয়ৰ দ্বাৰা আদৰণি জনোৱা হয়। সভাত সভাপতিত্ব কৰে কলিয়াবৰৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই। উদ্দেশ্য ব্যাখ্যা কৰি পঞ্চায়ত জুমৰমুৰ পঞ্চায়তৰ সভাপতি প্ৰমুখ্যে সদস্যসকলে সকলক আদৰণি পাব আমাৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা আছে। আৰু ইয়াত উপস্থিত থকা সকলো সন্মানীয় ব্যক্তি তথা ইয়াত উপস্থিত থকা অন্যান্য লোকসকলক মোৰ ফালৰ পৰা মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই এই সম্পৰ্কে বৰ বেছি নকওঁ, কাৰণ কিয় এইটো এটা খুব এটা আজি খুব এটা বৰ আনন্দ লাগিছে। মই কিন্তু এই বিভাগৰ মানুহ নহয় যদিও আজি এই বিভাগত মই এটা আসন পাইছোঁ, তাৰ কাৰণে মই বৰ এই অঞ্চলৰ ভিতৰত মই এজন সৌভাগ্যৱান ব্যক্তি বুলি মই নিজকে স্বীকাৰ কৰিব পাৰিছোঁ আৰু পাৰিম। আৰু লগতে আজি এটা শুভ মুহূৰ্তত আপোনালোক যে সকলো আজি উপস্থিত হৈছে, যে পঞ্চায়তৰ যে কাৰ্যকাল যে ভালে কুশলে যাব তাক আমি অনুমান কৰিব পাৰিছোঁ এতিয়াৰ পৰা। আৰু ইতিমধ্যে অসম চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ বলিষ্ঠ পদক্ষেপত অসমৰ চুকে কোণে যি উন্নয়নৰ ধাৰা অব্যাহত আছে, তাৰ লগতে আমাৰ এই বহৰমপুৰ সমষ্টিৰ উন্নয়নৰ ধাৰা গতিটো অলপ বেছি হৈছে, কাৰণ সেয়া যিটো গোস্বামীৰ প্ৰভাৱত হৈছে। আজি জুমৰমুৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যসকল আৰু পঞ্চায়ত প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্টে আজি গৃহ প্ৰৱেশ অনুষ্ঠান। এই অনুষ্ঠানত আমাৰ বহৰমপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় জিতু গোস্বামীকো নিমন্ত্ৰণ জনাইছিল, আমাকো জনাইছিল। আজি আমি আহি এখন ৰাজহুৱা সভাৰ মাধ্যমেৰে সকলোকে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু সুন্দৰভাৱে অনাগত সময়ত আমাৰ জুমৰমুৰ পঞ্চায়তটোৱে সুন্দৰভাৱে ৰাইজক সন্তুষ্টি কৰিব পৰাকৈ কামসমূহ কৰি যায়, এটা পৰিয়ালৰ দৰে চলে। লগতে যিসমূহ ৰাইজৰ অভাৱ অভিযোগ আছে সেই কথাখিনি সুন্দৰভাৱে শুনি পেলাই যাতে নিকা পদ্ধতিৰে খুব দক্ষতাৰে পঞ্চায়তৰ প্ৰত্যেকজন সদস্যাই ৰাইজক প্ৰতিনিধিত্ব কৰি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে, তাৰ বাবে এখন সুন্দৰ ৰাজহুৱা সভা হৈছিল। এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।